নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভাল আছে। সো বন্ধুসকল, আপোনালোকৰ বাবে এতিয়া এটা বহুত ডাঙৰ অপৰচুনিটি আহি আছে, কিয়নো মামাই কৈছে এইবাৰ 2 লাখ। আগতে কৈছিল যে 1 লাখ চাকৰি দিব, কিন্তু সেইটো কি হ'ল 1.5 লাখ দি দিলে চাকৰি। সো এইবাৰ নিশ্চয় আপোনালোকে চিন্তা কৰি এবাৰ চাব যে 2 লাখ দিব বিচাৰিছে, তেনেহ'লে কিমানটা পদ, কিমানটা ভেকেঞ্চি খালী আছে আপোনালোকৰ বাবে। সো মাথো আপোনালোকে নিজে মটিভেট হৈ কেনেকৈ থাকিব, নিজকে মটিভেট কৰি ৰাখক, নিজকে মানে সেই ৰাস্তাত লৈ আহক যিটো ৰাস্তাত আপুনি ছাকচেছ হ'ব পাৰিব। সো এতিয়া আপোনালোকৰ বাবে লাইফ চেঞ্জিঙৰ এটা সময়। এই সময়বিলাকক নষ্ট নকৰিব। মা দেউতা ভাই ভনী সেইসকলৰ কথা, আপোনাৰ কথা চিন্তাটো আপুনি নিজে মানে নকৰেই চাগে, কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ বাবে নিশ্চয় চিন্তা কৰে। সো সেইটো ভাবিয়ে আপুনি এইবাৰ বহুত ভালকৈ জোৰ দিয়ক, যাতে এইবাৰ আপুনি এটা খাকী বৰ্দি পিন্ধিব পাৰে। সো আগৰ দৰেই মই ভিডিঅ' দি যাম, আৰু আপোনালোকে মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো মই অসম পুলিচৰ বাবে বহুতো ভাল ভাল ভিডিঅ' দিয়ে থাকোঁ। সো মই ভাবোঁ যে আপোনালোকে নিজেই নিজকে মটিভেট ৰাখিব পাৰিব, কিয়নো বেলেগৰ কথা শুনি লাভ নাই। বেলেগে কি কয় কওক, আপুনি ছাকচেছ হ'লে তেতিয়া তেওঁ নিজেই গম পাই যাব যে আপুনি কি আছিলে। নমস্কাৰ।